স্বাগতম জনাইছো কেৰিয়াৰ আসামৰ নতুন আৰু এটা ফ্ৰেছ ভিডিঅ'লৈকে তো বন্ধু বান্ধৱীসকল ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা যি ৩২,৪৩৮টা পদৰ অনলাইন আবেদন চলি আছে সেই পদখিনিৰ অনলাইন আবেদনৰ অন্তিম তাৰিখ এক্সটেণ্ড কৰিছে অৰ্থাৎ 1 মাৰ্চলৈকে এতিয়া অনলাইন আবেদন কৰিব পাৰিব যিখিনি কেণ্ডিডেটে এতিয়া অনলাইন আবেদন কৰা নাই ঠিক আছে আৰু এই পদসমূহৰ বাবে অনলাইন আবেদন কৰিবলৈ 10 পাছৰ পৰা গ্ৰেজুৱেটলৈকে অনলাইন আবেদন কৰিব পাৰিব যিখিনি কেণ্ডিডেট ইণ্টাৰেষ্টেড আৰু এই পদখিনিৰ বাবে সিলেকশ্যন প্ৰচেছ কি হ'ব এক্সাম কোনটো মাধ্যমত দিব লাগিব সকলোখিনি ভিডিঅ'টো ডিটেইলছত বুজাই ক'ম তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব কোনো স্কিপ নকৰিব আৰু এতিয়ালৈকে যদি আমাৰ হোৱাটছআপ নাইবা টেলিগ্ৰাম গ্ৰুপত জইন হোৱা নাই ডেছক্ৰিপশ্যনত লিংক পাব তাত গৈ জইন নাওত ক্লিক কৰি জইন হ'ব পাৰিব তো এই পদসমূহ আহিছে অলৰেডি কৈছোঁ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা আহিছে চমুকৈ RRB সৰ্বমুঠ ৩২,৪৩৮টা পদ মুকলি হৈ আছে আৰু এই পদবোৰৰ বাবে অনলাইন আবেদন যোৱা 23 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 1 মাৰ্চ যিখিনি কেণ্ডিডেটে আবেদন কৰা নাই এতিয়াও আবেদন কৰিব পাৰিব ঠিক আছে আৰু ইয়াতে দৰমহা হৈছে 18,000 টকাৰ পৰা 56,000লৈকে ইয়াতে দৰমহা প্ৰদান কৰা হ'ব আৰু যদি পোষ্টসমূহ চাওঁ তেনেহ'লে আছিলে পোষ্টমেন বি লগতে এছিষ্টেণ্ট ট্ৰেক মেচিন লগতে এছিষ্টেণ্ট ব্ৰিজ ট্ৰেক মেইনটেইনাৰ গ্ৰেড 4 পদ মুকলি হৈছিলে এছিষ্টেণ্ট POA এনেকৈ বহুকেইটা বিভাগত সৰ্বমুঠ ৩২,৪৩৮টা পদ খালী হৈ আছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে 10 পাছ যদিও আছে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেও আবেদন কৰিব পাৰিব আৰু যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তথাপিতো এই পদসমূহত আবেদন কৰিব পাৰিব সকলোকেইটা পদৰ কোৱালিফিকেশ্যনসমূহ বেলেগ বেলেগকৈ দিয়া হৈ আছে 10 পাছৰ লগতে যদি ITI কৰিছে তথাপিতো এই পদসমূহত আবেদন কৰিব পাৰিব আৰু এই কোৱালিফিকেশ্যনসমূহ ডিটেইলছসমূহ চাবলৈ হ'লে আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আমাৰ অফিচিয়েল ৱেবছাইটত গৈ এই ডিটেইলছসমূহ চাব পাৰিব আৰু এজ লিমিটটো ইয়াতে দিছে 18 বছৰ বয়সৰ পৰা 36 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব SC ST 5 বছৰ এজ ৰিলেক্সেশ্যন পাব OBC 3 বছৰ এজ ইয়াতে ৰিলেক্সেশ্যন পাব আৰু ইয়াতে যদি আমি এপ্লিকেশ্যন ফিজটো চাওঁ তেনেহ'লে SC ST ফিমেল কেণ্ডিডেটে 250 ৰুপিজ পে' কৰিব লাগিব জেনেৰেল OBC আৰু EWS কেণ্ডিডেট হ'লে 500 ৰুপিজ ইয়াতে এপ্লিকেশ্যন ফিজ দিব লাগিব কিন্তু এই এপ্লিকেশ্যন ফিজটো আপোনালোকে এক্সামৰ সময়ত ৰিফাণ্ড পাব ঠিক আছে সিলেকশ্যন প্ৰচেছটোত যদি চাওঁ প্ৰথমতে এটা CBT অৰ্থাৎ কম্পিউটাৰ বেছ এক্সাম দিব লাগিব তাৰপাছত ডকুমেণ্ট ভেৰিফিকেশ্যন তাৰপাছত মেডিকেল এক্সামিনেশ্যন তাৰপাছত ফাইনেল ৰিজাল্ট অ'কে তো এক্সাম পেটাৰ্ণ আৰু চিলেবাছটোত যদি চাওঁ তেনেহ'লে টোটেল 100 কুৱেশ্যন থাকিব 100টা কুৱেশ্যন থাকিব টোটেল মাৰ্কছ থাকিব 100 আৰু ইয়াতে সময় দিয়া থাকিব 90 মিনিটছ ঠিক আছে আৰু ইয়াতে কিন্তু নিগেটিভ মাৰ্ক থাকিব 1/3 অ'কে তো তিনিটা কুৱেশ্যনৰ আনচাৰ যদি ভুল হয় 1 নম্বৰ ইয়াতে আপোনাৰ কটা যাব আৰু ইয়াতে মোষ্ট ইম্পৰ্টেণ্ট এক্সাম লেংগুৱেজ চাওক লেংগুৱেজটো আপোনাৰ ইংলিছত আহিব নহ'লে হিন্দী আছামিজ বেংগলী আৰু 11টা ৰিজনেল লেংগুৱেজত এক্সাম ইয়াতে কণ্ডাক্ট কৰিব ঠিক আছে তো আপোনালোকে অসমীয়াটো দিব পাৰিব ইংলিছতো দিব পাৰিব হিন্দীটো দিব পাৰিব অ'কে তো ইয়াতে যদি আমি ছাবজেক্টসমূহ চাওঁ তেনেহ'লে জেনেৰেল ছায়েন্সৰ পৰা আহিব 25 নম্বৰ জেনেৰেল মেথমেটিক্সৰ পৰা আহিব 25 নম্বৰ জেনেৰেল ইণ্টেলিজেন্স আৰু ৰিজনিঙৰ পৰা আহিব 30 নম্বৰ জেনেৰেল এৱাৰনেছ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিব 20 নম্বৰ সৰ্বমুঠ 100 মাৰ্কছৰ ইয়াতে এক্সাম হ'ব ঠিক আছে তো এই পদখিনিৰ বাবে যদি আমি চাওঁ গুৱাহাটী জোনৰ কাৰণে আমাৰ আছে 2048টা পদ ইয়াতে খালী হৈ আছে ঠিক আছে আৰু অনলাইন মাধ্যমেৰে আবেদন কৰিবলৈ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে ডাইৰেক্ট লিংকটো তাত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু ইয়াৰ ওপৰত অলৰেডি ভিডিঅ' বনাইছোঁ নিজৰ মোবাইলত কেনেকৈ ষ্টেপ বাই ষ্টেপ অনলাইন আবেদন কৰিব ডেছক্ৰিপশ্যনত গৈ আপোনালোকে সেই ভিডিঅ'টো চাই অনলাইন আবেদন অতি সহজতে কৰিব পাৰিব তো মনত ৰাখিব ইয়াৰ লাষ্ট ডেট হৈছে 1 মাৰ্চ ঠিক আছে আৰু আমাৰ হোৱাটছআপ চেনেলটোত জইন হ'বলৈ নাপাহৰিব জইন নাওত ক্লিক কৰি আৰু আপোনালোকে অনলাইন আবেদনৰ ডাইৰেক্ট লিংকটো ক্লিক হেৰত ক্লিক কৰিয়ে পাব তাত গৈ অনলাইন আবেদন কৰিব লাগিব তো বন্ধু বান্ধৱীসকল এইটো আছিলে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা অহা ফুল নটিফিকেশ্যনটো তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে এটা লাইক কৰিব যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পুনৰ এবাৰ লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ইমানেই ধন্যবাদ